অক্সিজেন একদম পুৰা আপোনাক বিচাৰিব নালাগে ইয়াতে পাব ঠিক আছে ইহঁতৰ ফটোশ্বুট চলি আছে সেয়া আৰু এয়া চাওক শ্বৰ্টকাট মাৰিবলৈ যাওঁতে ইহঁতি ক'ত বাইক উঠাব লৈছে হাতীৰ গোবৰ মানে ইয়াৰ ওচৰে পাজৰে হাতী আছে বনৰীয়া হাতী বহুত দূৰ আহিলোঁ একো জীৱ জন্তু দেখা নাই এতিয়া আহি পাই গ'লোঁ গিবনৰ একেবাৰে ভিতৰৰ এটা এৰিয়াত আহি অলপ দূৰ পালোহি আৰু অলপ দূৰ আছে গিবনলৈ আৰু এতিয়া অকণমান দেৰি ৰৈছোঁ আৰু এয়া চাওক ইমান ধুনীয়া চাহ বাগান আছে বহুত ধুনীয়া আৰু এয়া আপোনালোকে দেখা পাইছে হুলুঙাপাৰ গিবন অভয়াৰণ্য বুলি লিখা আছে এইফালেদি গ'লে আমি গিবন পামগৈ আৰু ইয়াৰ অপজিট ছাইডৰ ভিউটো বহুত ধুনীয়া বাগান আছে চাহ বাগান যদি পাৰোঁ এইফালে এইটো ৰাস্তাইদি অলপ আগবাঢ়ি যাবলৈ চেষ্টা কৰিম এতিয়া ব'লক আগবাঢ়ি যাওঁ এই ৰাস্তাটোৱেদি বহুত দেৰিৰ পৰা আমি আহি আছোঁ কিন্তু এতিয়ালৈকে আমি গিবনৰ যি এণ্ট্ৰেঞ্চ গেট সেয়া পোৱা নাই পাই গ'লোঁ গিবনৰ একেবাৰে ভিতৰৰ এটা এৰিয়াত আৰু এইফালেদি এই ৰাস্তাটো ক'ত গৈছে আমি নাজানো বাট আমি গুচি আহিলোঁ আৰু মানুহো নাছিলে আৰু এইফালে অকল জংগল চাওক এতিয়া অকণমান চাওঁ কি কৰোঁ কি নকৰোঁ আৰু বহুত দিন ভিতৰত আছিলোঁ আৰু ওলাই আহিবও নোৱাৰি তথাপিতো ভাবিলোঁ আৰু মাস্ক লৈ আহিছোঁ এতিয়া ভিডিঅ' কৰি আছোঁ কাৰণে খুলি লৈছোঁ মাস্ক সকলোৱে পিন্ধি থাকিব আৰু যিহেতু ক'ভিড-19 চলি আছে সেইবাবে ইমান মানুহ নাই তথাপিতো চাওঁ আগলৈ কি আছে কি নাই মোৰ লগত মোৰ ফ্ৰেণ্ড এটা তাত ৰৈ আছে তেনেহ'লে ব'লক অলপ আগলৈ যাওঁ কিন্তু তাৰ আগতে আপোনালোকে চাওক ইয়াত অকল গছ একদম পিয়'ৰ অক্সিজেন সঁচাকৈ বহুত দিনৰ পাছত ওলাই আহি বহুত ভাল লাগিলে কিন্তু গিবন একো দেখা নাই বাট যি নেচাৰেল ভিউ গিবনৰ আৰু এইফালে চাওক ইয়াতে ফটোশ্বুট একদম পূৰা ফুল ফৰ্মত চলি আছে ইহঁতৰ ফটোশ্বুট চলি আছে সেয়া পূৰা আৰু ডোণ্ট ৱাৰি তেৰে মুহ পে না হ'ব লগা দেগা মাতিলে সেই তাক ভিডিঅ' ওলাব মনা কৰিছে আৰু এতিয়া অলপ আগত যাম ইহঁতে ফটোশ্বুট কৰিছে তাকে দেখালোঁ এতিয়া আকৌ গৈ আছোঁ বাইকত তেনেহ'লে ব'লক আগত কি আছে চাওঁ বহুত দূৰ আহিলোঁ একো জীৱ জন্তু দেখা নাই গিবনটোতো দূৰৰে কথা কিন্তু ইহঁতৰ ফটোশ্বুট পূৰা চলি আছে এয়া এইটো ৰাস্তাইদি সোমাই আহিছিলে দেখিছেনে ৰাস্তা নাই কিন্তু লাষ্টত গৈ পেলাই তাত ফটোশ্বুটে হ'লগৈ আৰু ইয়াত একো এতিয়া আপোনালোকে বাছ অকল গছ চাব লাগিব আৰু নেচাৰেল অক্সিজেন মই পাই আছোঁ আপোনালোকেতো ভিডিঅ'ৰ পৰা নাপাব কিন্তু গছবোৰ বহুত ওখ একো দেখুৱাব নোৱাৰিলেও আপোনালোকক এটা বস্তু দেখুৱাম এয়া চাওক হাতীৰ গোবৰ মানে ইয়াৰ ওচৰে পাজৰে হাতী আছে বনৰীয়া হাতী কেনেবাকৈ যদি পাবলৈ হয় একেবাৰে মোহাৰি নিব চাওক কিমান ডাঙৰ হাতীৰ গোবৰ কিবা এটাতো আপোনালোকক এটলিষ্ট দেখাব পাৰিছোঁ সেইটোৱে ভাল লাগিছে আৰু এইটো ৰাস্তা যিটো ৰাস্তা আমি আহিছিলোঁ মেইন ৰোড সেইফালেও যাব পাৰি ওপৰত জুম কৰিছোঁ কিন্তু একো নাই আৰু এতিয়া ইহঁতৰ আফটাৰ ফটোশ্বুট এতিয়া ভিডিঅ' শ্বুট এয়া চাওক আমাৰ চিনেমাৰ হিৰ' আহি আছে এয়া আহিলে একদম পূৰা চিনেমেটিক এণ্ট্ৰি এইটো আৰু এইফালে দেখিছে নহয় কেমেৰামেন সঁচাকৈ ইয়াতে শ্বুট কৰিব পৰা যাব বহুত ভাল একদম কি ক'ম আৰু দেখিছে আপোনালোকে ঘূৰা হৈ গ'ল কিন্তু বেলেগ একো নাই চাবলগীয়া মই ইয়াকে সুধিছোঁ নে কেনেকুৱা লাগিলে কোৱাচোন চক যদি ইয়াৰ আপোনাৰ নতুন লুক দেখিছে নাই টুপিত একদম বেলেগ লাগিছে দেখিবলৈ আগতে ওলাইছিলে বাৰু পাহৰিলে চাগে কোৱাচোন কেনেকুৱা লাগিলে যদি আপোনালোকক এক্সপ্ল'ৰ কৰিব লাগে এইটো লকডাউনত বা এনেকুৱা ইমান বিউটিফুল জেগাত আৰু নেচাৰেল নেচাৰেল হয় তো অক্সিজেন একদম পুৰা আপোনাক বিচাৰিব নালাগে ইয়াতে পাব ঠিক আছে ইয়ালৈ আহিলেই হ'ল টিপ টপ খালি এতিয়া মানে কি মেইনটেনেঞ্চত নাই নেকি চাগে সেইবাবে ইমান হেৰি নাই বাট চলি যায় আৰু এতিয়া যিহেতু গিবনৰ সকলো জীৱ জন্তুৱে লকডাউন মনাই আছে সেইবাবে কাকো দেখা নাপালোঁ কিন্তু ঘূৰি আহি পালোহি এই ঠাইডোখৰ আৰু এই ঠাইডোখৰত দেখিছেনে এইটো এটা ষ্টেচন হয় বহুত দিনৰ পুৰণা ষ্টেচন আৰু ইহঁতি গ'লেই তাত ফটোশ্বুট কৰিবলৈ আৰু মই আপোনালোকক অকণমান দেখাই দিম এইটো একদম ফ্ৰণ্ট ছাইড যিটো এণ্ট্ৰেঞ্চ গেট হয় এইটো মানে সেই ৰাস্তাটোদি দেখিছে আপোনালোকে এই ৰাস্তাটোৱেদিয়ে মই আহিছিলোঁ অথনি যোৱাৰ সময়ত ল'ব নোৱাৰিলে আৰু এতিয়া এইটো দেখিছেনে একদম ভুটীয়া টাইপ আৰু দেখিলে ইহঁতৰ ফটোশ্বুট ইয়াতো আৰম্ভ হৈ গ'ল গাইজ তাৰ পৰা আহি ওলাই ইয়াত পাই গ'লোহি আৰু এতিয়া মই সেইফালেদি আপোনালোকক দেখাইছিলোঁ আমি সেইফালেদি গৈছিলোঁ আৰু ইয়াৰ পৰা ওলাই আহি এইটো একদম মানে অলপ ভাঙি চিঙি যোৱা ঘৰ এটা আছে আৰু সিহঁতে আকৌ লাগি গ'ল ফটোশ্বুট কৰিবলৈ কাৰণে বাকী সেয়া ইয়াত বেছি একো নাই চাবলগীয়া কিন্তু চাগে এতিয়া মেইনটেনেঞ্চ হৈ থকা নাই ক'ভিড-19 চলি আছে সেইবাবে হ'ব পাৰে কিন্তু
চাৰিওফালে অকল মানে প্ৰাকৃতিক পৰিৱেশ, সেউজীয়া গছ গছনি। আপোনালোক ইয়ালৈ আহিব পাৰে, আহি অকণমান হ'লেও আপোনালোকৰ মনটো ৰিলেক্স হ'ব, ভাল লাগিব। সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশ আৰু এইবিলাক, এইটো ৰেল ক্ৰছিং আৰু সেইফালে পূৰা চাহ বাগান, মানে কমপ্লিট নেচাৰ আৰু বেলেগ একো জীৱ জন্তু দেখাব নোৱাৰিলোঁ, কিন্তু নেচাৰ আপোনালোকক দেখালোঁ। ইয়াত বহুত বেছি গছ গছনি আছে, বহুত বেছি অক্সিজেন আছে। তো সেয়াই আৰু চাওঁ ৰাস্তাত যদি কিবা দেখাব পাৰোঁ দেখাম। বাকী সেয়া পূৰা ফটোশ্বুট আৰু এইবিলাক চাগে ষ্টপেজ হয় ষ্টেচনৰ, পুৰণা দিনৰ চব এইবোৰ ইউজ নহয় নেকি চাগে, একদম নলঙি গ'ল, একদম ভুটীয়া টাইপ হৈ গ'ল। আৰু এটা দেখাই আছোঁ ৰ'ব, আৰু এইটো চোৱা একদম বহুত পুৰণা, ইউজত নাই চাগে তেনেকুৱা লাগিছে। আৰু ইয়াৰ পৰা এটা ভিউ আপোনালোকক দেখাওঁ, এইটো ষ্টেচন, অকল সেউজীয়া গছ গছনি, সঁচাকৈ বহুত বেছি শান্তি একদম ইয়াত, বহুত বেছি ৰিলেক্স। এতিয়া যিহেতু পৰিৱেশ একেবাৰে বেয়া, আপোনালোক আহিব পাৰে ওলাই, বেছি ইয়াত ক্ৰাউডো নাই আৰু মানুহ অহাও নাই। মই ভাবিলোঁ যে যিহেতু ঘৰত বহুত বেছি ব'ৰ লাগিছে, সেইবাবে অলপ ওলাই যাওঁ আৰু আহিলোঁ। চাওঁ আগত কিবা আছে যদি আপোনালোকক দেখাম। আৰু গিবনৰ ভিতৰৰ পৰাতো আহিলোঁ অলমষ্ট। আৰু এতিয়া এক্সপ্ল'ৰ কৰিম এই পুৰণা ঘৰটো। চাওক ইয়াৰ ভিতৰত কিবা আছে নেকি, চাওঁ ৰ'ব। বাপৰে, এইটো একদম মেইনটেনেঞ্চ নাই, ষ্টেচন আছিলে চাগে আগতে, কিন্তু একদম ভুটীয়া চিনেমাৰ এইটো লোকেশ্যন বনাব পাৰিব যদি কোনোবাই বিচাৰে। এতিয়া চাওক, আৰু ইয়াৰ পৰা অকণমান আহি আপোনালোকক অলপ আগত মই দেখাইছিলোঁ আৰু এটা যে ঘৰ আছে, সেইটো একদম মানে ৰাতি হ'লে পূৰা ডেঞ্জাৰাছ হৈ যাব, মানে কৈছোঁ ন আপোনালোকক। ইয়াৰ ৰ'ব দেখাই আছোঁ, এয়া চাওক, দেখিছে নহয়, এইটো একদম কোনো নাহে চাগে, আৰু কি ক'ম, মলঙি গ'ল বুলি ক'ব লাগিব আৰু এয়া চাওক, শ্বৰ্টকাট মাৰিবলৈ যাওঁতে সিহঁতি ক'ত বাইক উঠাব লৈছে, সেই ৰাস্তাটো যে দেখিছে আপোনালোকে, সেইফালেদি একদম একপাক ঘূৰি আহিব লাগে, মানে সেইকাৰণে ইহঁতি ক'লে যে এইফালেদিয়ে পাৰ কৰাই দিওঁ। আৰু এতিয়া ইহঁতি এখন দাঙি নিয়াৰ একদম পূৰা চেষ্টা চলাই আছে। এণ্ড ফাইনেলি ইটছ ডান, আহি গ'ল। স্কুটিখনটো আগতেই অনা হৈ গ'ল, এতিয়া বাইকখন আনিলে। এতিয়া ব'লক ঘৰমুৱা হৈ গৈ থাকোঁ। আৰু শেষত এটা কথাই ক'ম, যদি আপোনালোকে ভ্লগটো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু অতি সোনকালে লগ পাই আছোঁ এটা নতুন লগৰ সৈতে। তেনেহ'লে আজিলৈ বাই বাই, টাটা।